সো এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 6 ইংলিছৰ 6 নম্বৰ লেসনটো লেসনটোৰ নাম হৈছে ইনডমিটেবল স্পিৰিট সো ইয়াৰ আমাক প্ৰথম প্ৰশ্নকেইটাত দিছে যে পুট এ ৰাইট টিক অন দি কাৰেক্ট অপশন সো আমাক শুদ্ধ উত্তৰটোত ৰাইট চিন কৰিব দিছে সো তোমালোকে ফাৰ্ষ্টটোত তোমালোকে 3 নম্বৰটো ৰাইট কৰি দিবা আৰু বিটোত যোনটো দিছে হেতু 1 নম্বৰটো ৰাইট কৰি দিবা আৰু 3 নম্বৰটোত দিছে হেতুটো 1 নম্বৰে হ'ব আৰু যোনটো 4 নম্বৰ দিছে হেতু তোমালোকে 2 নম্বৰটো ৰাইট কৰি দিবা সো এইকিটা হৈ গল ফাৰ্ষ্ট কিটা আনসাৰ সো ইয়াৰ পিছত আমাৰ মেইন কোৱেশ্চন আনসাৰ খিনি আহিলে যে প্ৰথমটো কৈছে হু ইজ অনামিকা পেগু সো ইয়াৰ প্ৰশ্নটোত কৈছে যে অনামিকা পেগু কোন হয় সো আমি উত্তৰটো লিখিছো যে অনামিকা পেগু ইজ এ নেশনেল লেভেল পেৰা এথলীট সো মানে তেওঁ এজন নেশনেল লেভেল পেৰা এথলীট হয় সো ইয়াৰ পিছত আমাক বিটোত দিছে হাউ ডিড অনামিকা পেগু অভাৰকাম দি চ্যালেঞ্জেছ সি ফেস মানে তেওঁ যোনবোৰ সমস্যাৰ সন্মুখীন হৈছিল সেই সমস্যাবোৰ কেনেকৈ ফেস কৰিছিল সো আমি আনসাৰটো লিখিছো যে অনামিকা পেগু অভাৰকাম দি চ্যালেঞ্জেছ সি ফেস বাই ওয়ার্কিং হার্ড ষ্টেইং পজিটিভ এণ্ড গেটিং সাপোর্ট ফ্ৰম হার কোচ সো ইয়াত কৈছে যে অনামিকা পেগুৱে যোনবোৰ সমস্যাৰ সন্মুখীন হৈছিল সো সেইবোৰ কেনেধৰণে টেকেল কৰিছিল টেকেল মানে তেওঁ এইবোৰ যোনবোৰ সমস্যাৰ সন্মুখীন হৈছিল সো সেইবোৰ তেওঁ ওয়ার্কিং হার্ড তেওঁ বহুত কষ্ট কৰিছিল আৰু ষ্টেইং পজিটিভ তেওঁ সদায় ভাল কথা ভাবিছিল মানে ভালটো ভাবিছিল আৰু গেটিং সাপোর্ট ফ্ৰম হার কোচ মানে তেওঁ যোনজন কোচ আছিল তেওঁক যোনে ট্ৰেইনিং দিছিল তেওঁ সহায়তো তেওঁ হেবু যোনবোৰ সমস্যা আছিল হেবুৰ সন্মুখীন হৈছিল মানে হেবু অভাৰকাম কৰিছিল সো ইয়াৰ পিছত আমাক সিটো দিছে হোৱাট ইজ দা টিপিক্যাল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু সো কৈছে ইয়াত অনামিকা পেগুৱে যেতিয়া ট্ৰেইনিং কৰে তেওঁ ট্ৰেইনিংটো ৰুটিনখন কেনেকুৱা যেনেকৈ তোমালোকৰ স্কুলৰ ৰুটিন আছে সো তেওঁৰ ৰুটিনখন কেনেকুৱা হয় সো আমি আনসাৰটো লিখিছো যে সি ট্ৰেইনছ 3 টাইমছ এ উইক ৰান 5 কিলোমিটাৰ পাৰ সেশন সো তেওঁ মানে কৈছে যে তেওঁ সপ্তাহত 3 দিন ট্ৰেইনিং কৰে আৰু প্ৰতিবাৰে তেওঁলোকে 5 কিলোমিটাৰকে দৌৰে সো মানে হেতুৱে তেওঁৰ ৰুটিন হয় তেওঁ প্ৰতি সপ্তাহত 3 দিন ট্ৰেইনিং কৰিব আৰু 5 কিলোমিটাৰ দৌৰিব সো ইয়াৰ পিছত আমাক ডিটোত কৈছে যে হোৱাট মেছেজেছ হেজ অনামিকা পেগু কনভেড টু দ্য ইউথ অফ আসাম সো ইয়াত কৈছে যে অনামিকা পেগুৱে আমাৰ অসমৰ মানে যুৱক যুৱতীক কেনে ধৰণৰ বাতৰি দিছে সো আমি আনসাৰটো লিখিছো যে বিলিভ ইন ইয়োৰসেল্ফ এণ্ড ফলো ইয়োৰ ড্ৰিমছ মানে ইয়াত তেওঁ কৈছে যে অনামিকা পেগুৱে আমাৰ অসমৰ যুৱক যুৱতীক এইটোৱে বাতৰি দিছে যে বিলিভ ইন ইয়োৰসেল্ফ মানে তেওঁ নিজৰ ওপৰত বিশ্বাস কৰিব লাগে আৰু তেওঁ যোনটো সপোন আছে হেতু আমি চেজ কৰিব লাগে সো আমি হে দুটাই আনসাৰটো লিখি দিলো সো ইয়াৰ পিছত আমাক ইটোত দিছে যে হোৱাট ইজ অনামিকা পেগুছ আল্টিমেট গোল সো তেওঁৰ মানে শেষৰ গোলটো কি আছে লক্ষ্যটো কি আছিল সো আমি আনসাৰটো লিখিছো টু ৰিপ্ৰেজেন্ট ইণ্ডিয়া ইন এন ইন্টাৰনেশ্যনেল কম্পিটিশন মানে তেওঁ ইন্টাৰনেশ্যনেল কম্পিটিশনত খেলাৰ তেওঁ সপোন আছিল সো হেতুৱে কথা কৈছে সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনি দিছে ম্যাচ দি ফলোইং সো আমাক মিলাব দিছে সো প্ৰথমতে আমাক দিছে অনামিকা পেগু সো আমি জানো অনামিকা পেগু হৈছে পেৰা এথলীট হয় সো ইয়াত আমাৰ একেবাৰে লাষ্টটোত মিলাই দিলো সো লাষ্টটোত দিছে পেৰা এথলীট সো তাৰ পিছত আমাক দিছে দীপিকা মালিক সো দীপিকা মালিক কোন হয় আমি জানো যে পেৰা অলিম্পিক মেডেল উইনাৰ সো হেতু কাৰণে আমি লাষ্টৰ আগৰটো মিলালো তাৰ পিছত দিছে সুনীল গগৈ সো সুনীল গগৈ হৈছে এ কৰেছপন্ডেন্ট অফ এ স্পৰ্টছ চেনেল সো তাৰ পিছত আমাক দিছে ৰানেন পাটাৰ সো তেওঁ হৈছে এজন ফিজিক্যাল থেৰাপিষ্ট মানে তেওঁ এজন ডক্টৰ বুলিয়ে ক'ব পৰা সো তেওঁ এজন চিকিৎসকে আছিল মানে ফিজিক্যাল থেৰাপিষ্ট আছিল ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে যে ৰাইট এ ফিউ কোৱালিটিজ অফ অনামিকা পেগু মানে ইয়াত কৈছে অনামিকা পেগুৰ 4টা কেইটামান গুণৰ নাম লিখা সো তেওঁ কি গুণ আছিল সো আমাৰ গুণকেইটা লিখিছো যে প্ৰথমতে কাৰেজিয়াছ লিখিছো মানে তেওঁ বহুত সাহসী আছিল তাৰপিছত ডিসিপ্লিন লিখিছো সো তেওঁ বহুত ডিসিপ্লিন আছিল তাৰপিছত হাৰ্ড ওয়াৰ্কিং লিখিছো তেওঁ বহুত কষ্ট কৰিব পাৰিছিল আৰু পজিটিভ লিখিছো তেওঁ সদায় ভালটো ভাবিছিল তাৰপিছত আৰু এটা লিখি দিলো যে পেশনেট এবাউট স্পৰ্ট মানে তেওঁৰ খেলৰ ওপৰত বহুত আগ্ৰহ আছিল সো ইয়াৰ পিছত আমাক বিটোত দিছে যে নাও ৰাইট 3 সেন্টেন্সেস ইউজিং এনি 3 ওয়ার্ড ইউ হ্যাভ লিস্টেড মানে ইয়াত কৈছে যে আমি যোনকিটা গুণ লিখিলো টোটাল 5টা গুণ লিখিলো যে ওপৰত এই বক্স কিটাত যোনকিটা গুল দিছিলে সো সেই গুলকিটাৰ পৰা তোমালোকে যিকোনো 3টা ওয়ার্ড লোৱা আৰু সেইকিটা বাক্য ৰচনা কৰা সো এতিয়া আমি ফাৰ্ষ্টটো দেখিলো যে হাৰ্ড ওয়ার্কিংটো ললো সো আমি বাক্য ৰচনাটো লিখিলো অনামিকা ইজ এ হাৰ্ড ওয়ার্কিং এথলীট মানে তেওঁ এজন বহু কষ্ট কৰা খেলুৱৈ
সেকেন্ডটোত দিছে মানে সেকেন্ডটোত আমি লিখিলোঁ যে অনামিকা ইজ এ পেছনেট এবাউট স্পৰ্ট চ' আমি ক'লোঁ যে অনামিকাই খেলৰ কাৰণে বহুত আগ্ৰহী আৰু 3 নম্বৰটোত লিখিছোঁ অনামিকা শ্ব' ডিচিপ্লিন ইন হাৰ ডেইলি প্ৰেক্টিচেছ চ' তেওঁ ডিচিপ্লিন দেখায় তেওঁ সদায় যোন ট্ৰেইনিং কৰিব লাগে সদায় ট্ৰেইনিং কৰিব যায় আৰু সদায় 5 কিলোমিটাৰ দৌৰে চ' এইটো তেওঁ ডিচিপ্লিন সেইটোৱে বাক্য ৰচনা কৰিলোঁ চ' ইয়াৰ পিছত তোমালোকক 5 নম্বৰখিনিত দিছে যে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ উইথ দেয়াৰ মিনিং মানে ইয়াত তোমালোকৰ এইখিনি এটা কথা দিয়া আছে আৰু তাৰ অৰ্থখিনি দিয়া আছে চ' আমি কথাখিনি পঢ়ি কিনে তাৰ অৰ্থটো জানিব লাগে প্ৰথমতে দিছে এ গ্ৰেট ফিট চ' তাৰ অৰ্থটো হৈছে something difficult needed a lot of skill strength courage etc সেকেন্ডটো দিছে rising star so rising star মানে হৈছে a person who rapidly gain fame in a particular field তাৰপিছত আমাক 3 নম্বৰটো দিছে physical therapist মানে হৈছে a person who is trained to help patients recover from injuries so তাৰপিছত আমাক দিছে time management মানে হৈছে use of one's time effectively or productively so এইকেইটা হৈ গ'ল মিনিং কেইটা মানে অৰ্থকেইটা so এতিয়া অৰ্থকেইটা যিহেতু জানিলা so b-টোত কৈছে যে now fill in the blanks with the phrases you have just learned so মানে সেই যোনকেইটা শব্দ জানিলা সেইকেইটা ইয়াত বহাব কৈছে so প্ৰথমটো দিছে I wanted to be a so এইটোত আমাক খালী ঠাইত লিখিবা ৰাইজিং ষ্টাৰ ইন ফুটবল যোনটো দিছে সেইটো নিলিখিলে হ'ব so এইটো মই লিখি পালোঁ so ৰাইজিং ষ্টাৰ লিখি দিবা অকল তাৰপিছত সেকেন্ডটো আমাক দিছে দ্য ষ্টেট এথলেটিক চেম্পিয়নশ্বিপ চৌকাছ মেনি গ্ৰেট ফিট চ' ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে চ' 3 নম্বৰটোত তোমালোকে গুডটো নিলিখিবা অকল টাইম মেনেজমেণ্ট লিখি দিলে হৈ যাব চ' টাইম মেনেজমেণ্ট হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম চ' টাইম মেনেজমেণ্ট লিখি দিবা এইটোত চ' এইকেইটা হৈ গ'ল আনচাৰ তাৰপিছত আমাক 6 নম্বৰটোত দিছে যে বিলিভ ইন ইয়ৰ চেল্ফ সেইটো আমাক পঢ়িব কৈছে তাৰপিছত যোনটো খালী ঠাই দিছে সেইটো খালী ঠাইডোখৰ ফিল আপ কৰিব দিছে চ' আমি যদি কুৱেশ্যনটো পঢ়োঁ অনামিকা পেগু হেজ told the youth of Assam to believe in themselves and chase their dreams so এইটো আমি কুৱেশ্যনটোৰ ওপৰত পাইছিলোঁ সেইটোৱে হয় আৰু বিলিভ ইন ইয়ৰ চেল্ফ যোনটো দিয়া আছে সেইটো এটা লাইনে দেই ওপৰত তলত লিখি নিদিবা ইয়াত নুজুৰিলে কাৰণে সেনেকৈ লিখি দিলোঁ চ' ইয়াৰ পিছত আমাৰ 8 নম্বৰ যোনখিনিত দিছে 8 নম্বৰখিনিত কৈছে যে তোমালোকে সেই এক্সট্ৰা কিনাৰত 5টা শব্দ দিয়া আছে সেই খালী ঠাইত বহাব কৈছে চ' প্ৰথমতে আমি দেখিছোঁ যে এইটো শাক পাচলি চ' ইয়াৰ ভিতৰত তোমালোকে যদি চোৱা এইটো তোমালোকে পাবা অকল এটাই আছে সেইটো হৈছে ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ চ' যিহেতু শাক পাচলি আছে শাক পাচলিক আমি ইংলিছত ভেজিটেবলছ কওঁ চ' এইটোৱে মিলিলে চ' সেকেণ্ডটো আমাক দিছে শুই থকা সেইটো হৈছে গেটিং এনাফ শ্লিপ তাৰপিছত 3 নম্বৰটো তোমালোকে এক্সাৰচাইজ কৰিছে গম পাইছে এক্সাৰচাইজিং লিখিবা 4 নম্বৰটো হৈছে ইটিং ফ্ৰুট ৰেগুলাৰলি তাৰপিছত 5 নম্বৰটো হৈছে পানী খাই থকা সেইটো আমি লিখিম ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ চ' এইকেইটা হৈ গ'ল আনচাৰকেইটা পিকচাৰৰ পৰা চাই কিনে তাৰপিছত এতিয়া কৈছে নাও ৰাইট চাম মোৰ এক্টিভিটিজ ডেট ইউ ডু টু কিপ ইয়ৰ চেল্ফ ফিট এণ্ড হেল্থি চ' ইয়াত কৈছে তোমালোকে এনেকুৱা আৰু কিছুমান কাম কোৱা যোনবোৰ কৰিলে তোমালোকে স্বাস্থ্যটো ভাল থাকে চ' স্বাস্থ্য ভাল থকা কাম কি আছে ফাৰ্ষ্টটো আমি লিখিলোঁ যে ৱাকিং অৰ জগিং ৰেগুলাৰলি ইন দি মৰ্ণিং অৰ ইভিনিং মানে ইয়াত কৈছোঁ যে খোজ কাঢ়িব লাগে ৰাতিপুৱা নহ'লে গধূলি চ' তেতিয়া আমি ফিট থাকোঁ আৰু সেকেণ্ডটোত লিখিছোঁ যে প্লেয়িং আউটডোৰ গেম লাইক ফুটবল এণ্ড বেডমিণ্টন এক্সেট্ৰা চ' ইয়াত কৈছে যে আমি বাহিৰত যোনবোৰ খেল খেলে যেনেকৈ ফুটবল বেডমিণ্টন ক্ৰিকেট সেইবোৰ আমি খেলিব লাগে তেতিয়া আমি জঁপিয়াও হয় আৰু আমাৰ শৰীৰটো ভাল থাকে হেল্ডি হৈ থাকে চ' এই দুটা লাইন লিখি দিলোঁ ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত একেই দিছে আগৰ নিচিনাই যে আইডেণ্টিফাইড এ ফিউ অবজেক্ট এছ'চিয়েট উইথ ক্ৰিকেট চুজ দ্য নেম অফ দি অবজেক্ট ফ্ৰম দ্য বক্স এণ্ড ৰাইট ডাউন ইন দ্য গিভেন স্পেচ চ' ইয়াত তোমালোকৰ 5টা নাম দিয়া আছে আৰু এইকেইটা পিকচাৰ চাই কিনে আঁকিব কৈছে চ' প্ৰথমটো তোমালোকে দেখিয়ে গম পালে এইযোৰ গ্লাভছ হয় সেকেণ্ডটো তোমালোকে গম পালে যে হেলমেট হয় 3 নম্বৰটো হৈছে বল 4 নম্বৰটো হৈছে ষ্টাম্প আৰু 5 নম্বৰটো হৈছে বেট চ' এইকেইটা একেবাৰে ইজি হয় চ' ইয়াৰ পিছত তোমালোকে এইটো পাবা বিটো তাত আছে বক্স এটা আৰু তাত ক্ৰিকেট লিখা আছে ওপৰত চ' তোমালোকে এইখিনি চাই কিনে বহাই ল'বা প্ৰথমটো বেট লিখিবা সেকেণ্ডটো বল লিখিবা 3 নম্বৰ যোনডোখৰ খালী ঠাই দিয়া আছে বেটাৰ লিখিবা তাৰপিছত 4 নম্বৰটো বলাৰ তাৰপিছত উইকেট কিপাৰ লিখিবা তাৰপিছত আকৌ বেটাৰ লিখিবা তাৰপিছত এম্পায়াৰ লিখিবা চ' এইকেইটা হৈ গ'ল আনচাৰ চ' এইকেইটা লিখাৰ পিছত তোমালোকে 10 নম্বৰটোত পাবা যে ৰাইট
দ্য নেম অফ এ গেম স্পৰ্ট ইন এ অভেল এণ্ড এ ফিউ ৱৰ্ড ৰিলেটেড টু ইট ইন দ্য বক্স মানে ইয়াত কৈছে তোমালোকৰ যোনটো গোল দিয়া আছে তাত তোমালোকে তোমাৰ ভাল পোৱা যিকোনো খেল এটা নাম লিখা আৰু সেই খেলটো খেলিবৰ কাৰণে কি বস্তু লাগে কিনাৰত লিখি দিবা কৈছে চ' প্ৰথম আমি যিহেতু ক্ৰিকেট ভাল পাওঁ ক্ৰিকেট লিখি দিলোঁ চ' ক্ৰিকেট খেলিবলৈ কি লাগে গ্লাভছ লাগে বেট লাগে হেলমেট লাগে আৰু এইটো হৈছে বল দেই বল আৰু হেলমেট দুটা জইন হৈ গ'ল অকল বল হ'ব তাৰপিছত ষ্টাম্প লাগে আম্পায়াৰ লাগে চ' আৰু এটা কি লাগে সেইটো তোমালোকে ভাবি কেনে মাজত লিখি ল'বা চ' এতিয়া কৈছে যে নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেম অৰ স্পৰ্ট চ' এতিয়া তোমালোকে যিহেতু আমি ক্ৰিকেট লিখিলোঁ চ' ক্ৰিকেটৰ বিষয়ে তোমালোকে কেইটামান লাইন লিখিব কৈছে চ' আমি 10টামান লাইন লিখি দিলোঁ চ' প্ৰথম লিখিলোঁ যে ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম মানে হৈছে ক্ৰিকেট বাহিৰত খেলা এটা বহুত ফেমাছ গেম চ' ঘৰৰ ভিতৰতো নেখেলোঁ চ' ঘৰৰ ভিতৰত যোনবোৰ নেখেলে সেইবোৰক আউটডোৰ গেম বুলি কয় আৰু ইনডোৰ গেমবোৰ লুডু কেৰেম সেইবোৰ ইনডোৰ গেমত পৰে চ' ছেকেণ্ড লাইনটো লিখিছোঁ যে ইট ইজ প্লেড বিটুইন টু টিমছ চ' ক্ৰিকেট খেলিবৰ কাৰণে আমাক দুটা টিম লাগে চ' 3 নম্বৰটো লিখিছোঁ ইচ টিম হেজ 11 প্লেয়াৰ্ছ চ' প্ৰতিটো টিমৰ 11টা প্লেয়াৰে খেলিব পাৰে চ' 4 নম্বৰটো লিখিছোঁ দ্য গেম ইজ প্লেড উইথ এ বেট এণ্ড বল চ' গেম খেলিবৰ কাৰণে আমাক বেট লাগে আৰু বল লাগে চ' সেনেকৈ তোমালোকৰ ইয়াত টোটেল 10টা পইণ্ট আছে চাই লিখি ল'বা ইয়াৰ পিছত আমাক 12 নম্বৰখিনিত দিছে যে তোমালোকৰ ইয়াত তলত যোনখিনি পিকচাৰ দেখিছা মানুহৰ সেই 12 নম্বৰ কুৱেশ্যনটোত চ' তাত তোমালোকে পিকচাৰ দেখাৰ পিছত যিকোনো এজন মানুহৰ নাম ৰাইট চিন কৰিব কৈছে আৰু সেইজনৰ বিষয়ে যেতিয়া কৈছে যে সেই মানুহজনক তুমি যদি লগ পোৱা তেওঁক কি প্ৰশ্ন সুধিবা চ' আমি ইয়াত MS ধোনীক লগাই দিলোঁ তেওঁ ক্ৰিকেট খেলি ভাল পায় মানে তেওঁ ক্ৰিকেট প্লেয়াৰ হয় চ' আমি ভাল পাওঁ কাৰণে MS ধোনী মাৰ্ক কৰি দিলোঁ চ' এতিয়া তেওঁক ছেকেণ্ড বিটোত দিছে যে নাও ৰাইট এ ফিউ কুৱেশ্যন ডেট ইউ মে ৱান্টেড টু আস্ক হিম অৰ হাৰ মানে কৈছে যেতিয়া তুমি লগ পোৱা MS ধোনীক ওপৰত আমি MS ধোনী যিহেতু ৰাইট চিন দিলোঁ তেওঁক তুমি যদি লগ পোৱা তেওঁক কি প্ৰশ্ন সুধিবা চ' আমি প্ৰশ্ন লিখিছোঁ যে হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট লেচন ক্ৰিকেট হেজ টট ইউ মানে ক্ৰিকেট খেলি আপুনি কি শিকিলে চ' সেইটো প্ৰথম প্ৰশ্নটো আমি লিখিলোঁ চ' ছেকেণ্ড প্ৰশ্নটো লিখিছোঁ যে হাউ ডিড ইউ হেণ্ডেল প্ৰেছাৰ ইন এ টাফ চিটুৱেশ্যন মানে আপুনি এনেকুৱা ধৰণৰ কঠোৰ পৰিস্থিতিত কেনেধৰণে নিজকে কণ্ট্ৰল কৰিছিলে সেইটো সুধিছোঁ চ' 3 নম্বৰটো দিছে হোৱাট এডভাইচ উড ইউ গিভ টু য়ং ক্ৰিকেটাৰ্ছ হু লুক আপ টু ইউ মানে ইয়াত লিখিছোঁ যে যোনবোৰ নতুন প্লেয়াৰ আছে ক্ৰিকেট যোনবোৰে নতুনকৈ ক্ৰিকেট খেলিম বুলি ভাবিছে চ' তেওঁক আপুনি কি পৰামৰ্শ দিব চ' সেনেকৈ 4 নম্বৰটো এনেকৈ 5 নম্বৰ টোটেল 5টা কুৱেশ্যন লিখিব দিছিলে 5টা কুৱেশ্যন চ' চাই লিখি ল'বা চ' তাৰ বাহিৰে তোমালোকে যদি ভাবা আৰু বেলেগ উজু চ' সেইটো লিখি দিব পাৰা মুঠতে 5টা কুৱেশ্যন সুধিব লাগে চ' ইয়াৰ পিছত আমাক 13 নম্বৰটো দিছে থিংক এণ্ড চে চ' এইটো ইমান কামত নাই তাৰপিছত আমাক 14টো দিছে লেটছ ৰিড দ'জ ৱৰ্ড চ' এই টোটেল 6টা ৱৰ্ড যোনকেইটা দিছে চ' এইকেইটা ষ্টেজ ইনকাৰেজ তাৰপিছত এজ গ'ল পেগু এগেইন এই টোটেল 6টা পঢ়ি লোৱা আৰু এই 6টা পঢ়ি কেনে বিটো যোনটো দিছে এ আৰু বি বক্স সেই বক্সকেইটাত বহাব লাগে চ' আমাক কৈছে এ বক্সত জিঅ' হ'লে গ' হ'লে বহাব কৈছে আৰু GE যদি হয় তেনেহ'লে বি বক্সত বহাব লাগে চ' যেনেকৈ প্ৰথমতে গ'ল পেগু এগেইন এই 3টা এ বক্সত বহিলে এ ষ্টেজ এনকাৰেজ এই 3টা বি বক্সত বহিলে এইকেইটা তোমালোকে লিখি দিবা টোটেল সেই বক্সটো পাই আমি এইকেইটা ৱৰ্ড লিখি দিলোঁ চ' ইয়াৰ পিছত আমাৰ 15 নম্বৰটোত দিছে চ' 15 নম্বৰটো তোমালোকে নিজে পঢ়ি ল'বা ইয়াৰ পিছত আমাক 15ৰ বিটোত দিছে মানে যোনটো ওপৰত যোনখিনি পঢ়ি কিনে গম পাবা সেইখিনি তলত আমি কৰিব লাগে যেনেকৈ TION লাষ্টত TION থকা ৱৰ্ড লিখিব কৈছে
যে তোমালোকে TION থকা ৱৰ্ড কি পাবা সেইটো তোমালোকে বুকখনত যদি পঢ়া তাতো পাই যাবা সো আমি ইয়াত টোটাল তিনটাকে লিখিছো TION লাষ্টত থকা আছে কাৰেকচন সো কাৰেকচনত TION আছে তাৰপিছত পাৰ্টিসিপেশন তাৰপিছত সেলিব্ৰেশন সো ইয়াত তিনটা ON লাষ্টত আছে তাৰপিছত সেকেন্ড বক্সটো দিছে MENT লাষ্টত MENT থকা সো ডেভেলপমেন্ট হ'ব ইমপ্ৰুভমেন্ট হ'ব মেনেজমেন্ট হ'ব তাৰপিছত লাষ্টত AL লগা পাৰ্সোনেল কালচাৰেল নেশনাল তাৰপিছত শিপ লগা লাষ্টত সো পাৰ্টনাৰশিপ ফ্ৰেণ্ডশিপ লিডাৰশিপ তাৰপিছত স্কলাৰশিপ হেনেকৈ লিখি দিব পাৰা সো টোটাল এনেকৈ আমি তিনটা লিখিলো তোমালোকে যদি আৰু ভাবা আৰু পাৰা আৰু লিখি দিব পাৰা সো ইয়াৰ পিছত তোমালোকে 17 নম্বৰটো চোৱা 17ৰ হেতু অলপ ইম্পৰ্টেন্ট হয় ট্ৰু অৰ ফলছ লিখিব দিছে যদি স্টেটমেন্টটো কাৰেক্ট হয় ট্ৰু লিখিব কৈছে যদি স্টেটমেন্টটো ভুল হয় তেনহলে F লিখিব কৈছে সো এইকিটা তোমালোকে চাই লিখি লবা গুটেকিটা ফলছে হয় এটা আছে যোনটো ট্ৰু হয় যোনটো মাজৰটো হয় 3 নম্বৰটো ট্ৰু হয় বাকিকিটা তোমালোকে FF লিখি দিব পাৰা